আৰু মানে পানী থলেহে লাইট জ্বলে পানীটো ঢালি দিব এতিয়া লাইটটো অফ হৈ যাব চাব এইটো মানে কি কাৰেণ্টটো কি মানে বস্তুটো কি আছে বেটাৰী আছে নেকি ভিতৰত বেটাৰী শেষ হ'লেতো শেষ লাইট বন্ধ হৈ যাব ভৰাব লাগিব So hello guys, welcome back to my YouTube channel Dhanpati's vlog. So guys, आज जे आছো লক্ষ্মী মেলা তো ৰাতিত যাম তো আপোনালোকক একদিন দেখাই দিছো দিনত আজি দেখাই দিম ৰাতিত তো ৰাতিত অলপমান কি চাম তো দেখা যাওক আমাৰ সকলো ফ্ৰেন্ড আছে ভাই ইয়াতে আছে ভাই সলমান খান এই ভাই লাইনিৰ সলমান খান হয় একদম মানে বলিউডৰ পপুলাৰ মানে এক্টৰ তো চলো আর মোৰ লগত আছে ভলা 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 So guys, ইতিমধ্যে আহি গ'লো ৰেল ষ্টেচন তো আৰু অলপ মানে এতিয়া দেখাই দিম এইটাতে হৈ আছে মেলা দেখাই দিম ভাই পুৰা পুৰা হৈ আছে ইয়াতে চলে চলে আহক আহক guys আমি শর্টকাট মাৰি দিলো আমি লৰাসকল এনেই লৰা বলে এনেই নহয় লৰাটো লৰাই হয় না কিন্তু আমাৰ এই যে বিজনেছ ষ্টেচনটো এইটো হৈছে আমাৰ বিজনেছ ষ্টেচন কি ক'ম আৰু পুৰা আৰু অলপমান ইয়াতে চবেই মানে হেৰি হৈ আছোঁ মানে ইয়াতে 4-5 মান আহিব আৰু 4-5 জন নহয় মানে আমি আৰু 2 জন মান আহিব বাকী আছে তো কি কৰে আমি আহি আছে ইয়াতে মানে আমি চেণ্টাৰটো বনাইছোঁ যে চবেই একলগত ইয়াতে লগ হ'ম আৰু ইমান দেৰি কিয় আপোনাৰ ইমান দেৰি কিয় সেইটো কওক বন্ধুবিলাক বহুত জ্বালাতন কৰে তো আচ্ছা মই ইমান স্পীডত চাইকেল চলাইছোঁ মোৰ জীৱনত প্ৰথমবাৰ ইস বেটা বেটা ভাই এই গাঁও সঁচা ঘামি গৈছে তো হেল্ল' গাইজ কি ক'ম আৰু ইতিমধ্যে আহি পালোঁ এই চব মোৰ পিছফালে গেট আৰু ইফালে মোৰ এইফালে থানা হয় ভাই কোনো টেনশ্যন নাই বিজনেছ আছে চব মানে নিৰাপত্তা ঠাই পূৰা একদম ৱেলকাম জনা হ'ল আৰু দিয়ে লাহে লাহে পূৰা সোমাই যাম পূৰা অলপমান ঘূৰি দেখাম আপোনালোকক কি দেখাব পাৰোঁ ই যে নাগৰত জীৱনত নুঠে কাৰণ নাগৰত এবাৰ ঘটনাটো হৈ গ'ল অলপমান বেলেগ আমাৰ বিজনেছ মছজিদটো নতুনকৈ বনাই আছে তো এতিয়া মানে 50% হৈছে আৰু 50% আছে আৰু মানুহ হৈছে কিন্তু ভাই দুইটা কি স্পীডত যাই আছে হাই লেভেলত ভাই ইমান হাই লেভেলত স্পীডত যাই আছে ভাই আৰু দুইটা চাউণ্ড পুৰা মজা একদম পুৰা ভিউ ইমান ডন লাগি গৈছে দুইটাই পুৰা আমি একো নকওঁ ভাই মানুহকে পাত্তা নিদি আৰু কি হয় ইতিমধ্যে আৰু এজন আহি আছে আৰু মই আছোঁ পুৰা মেলাত ভাই পুৰা কিবা এটা কিতাপ এটা ল'লোঁ আৰু কিতাপৰ দোকান পুৰা ভাল লাগিছে কিন্তু বহুত মানে এনেকুৱা ঠাইত আহিব লাগে আৰু ইতিমধ্যে আৰু এটা ইউটিউবাৰ পাই গ'লোঁ ভাই কি ভাই খবৰ ভাই ভাল ভাই কোনবিলাক আহিছে আপুনি অলপ আগতে দে ফেমিলিৰ লগত আহিছে ঘূৰি আছে আমি ঘূৰি অলপ দে ভাই মানুহ চাওক না গাইজ তো আজি শনিবাৰ কালিতো আছে কালি ৰবিবাৰ আৰু কালিতো বেছি ৱাইটেড কৰি দিছে ভাই গড ইমান মানুহ ফাইনেলি গাইজ ইয়াতে উঠিম এতিয়া আৰু চবতে মানে টেষ্ট কৰি আছোঁ আৰু কি প্ৰতি বছৰে আৰু কি নতুন বস্তুবিলাক মানে চবৰে মজাটো বেলেগ না তলত কেমেৰামেন থৈছোঁ এই যে কেমেৰামেনটো ভিডিঅ' কৰি আছে আমাক কৰি থাক ইমান ঘূৰাইছে কিন্তু মই মোবাইলটো চোৱা নাই মোবাইল মানুহ মানে ধৰি থাকে শক্ত কৰি মই মোবাইলটো ধৰি আছোঁ মানে মই শক্ত কৰি আজিকালি ছোৱালীবিলাক আৰু চুলি নাপান্দে না একদম আহি মানে মুখে চুকে পৰে ফাইনেল গাইজ উঠি মানে বহুত মজা লাগছে তো বহুত মানে ভালেই লাগিছে আৰু কিন্তু একদম কম সময় ঘূৰাই কি ক'ম আৰু মানে পানী থলেহে লাইট জ্বলে পানীটো ঢালি দিব এতিয়া লাইটটো অফ হৈ যাব চাব এইটো মানে কি কাৰেণ্টটো কি মানে বস্তুটো কি আছে এইবাৰ নতুন বুলি ক'লে এইটোৱে আছে নতুন আৰু বাকী আনে আৰু কিছুমান বেয়া ভিডিঅ'টো যে ইমানে আৰু লক্ষ্মী পূজাৰ ভিডিঅ'টো দেখালোঁ আপোনালোকৰ ৰাতিত কেনেকুৱা লাগে তো যদি ভাল লাগে তো ছাবস্ক্ৰাইব এটা কৰিব নাপাৰিব লাইক এটা কৰিব নাপাৰিব থেংক ইউ আৰু অলপমান দুখ পাইছোঁ তো জিভাত মানে অলপমান কাটা খাইছে মোৰ এইকাৰণে অলপ আৱাজটো বেলেগ হৈ আছে যদি ভাল লাগে